বন্ধুসকল আপোনালোকে মৰাণ বিহুখন বিভিন্ন ইউটিউব চেনেলত বা বিভিন্ন ফাংচনসমূহত বা বিভিন্ন অনুষ্ঠান কিছুমানত আপুনি মৰাণ বিহুখন দেখিছে পৰিৱেশন কৰা, কিন্তু প্ৰকৃত মানে যি গছ তলত বা যি গাঁৱৰ বিহুতলী ঘৰত পৰা আৰম্ভ কৰি একেবাৰে আঠগুৰি মাৰি বিহুখন হয়তো আপোনালোকে দেখা নাই। ষ্টেজ প্ৰগ্ৰামবিলাকত চাং বিহুবিলাকত একদম মানে আঠগুৰি লগাই বিহুখন সম্পূৰ্ণকৈ দেখুৱাবলৈ হ'লে অকণমান অসুবিধা হয় দিয়কচোন বন্ধুসকল। কিন্তু মই আজি আপোনাসকলক A to Z আমাৰ মহান বিহুখনৰ একদম প্ৰথমৰ পৰা আঁতি মাৰি আপোনালোকক দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকক, আধাতে এৰি নাযাব, সম্পূৰ্ণকৈ চাওক। বন্ধুসকল, যদি আপোনালোকে আমাৰ মৰাণ জনগোষ্ঠীয় বিহুখন সম্পূৰ্ণকৈ A to Z চাব বিচাৰে, তেতিয়াহ'লে মোৰ লগত আহক বন্ধুসকল, মেইন জেগাটোলৈ যাওঁ। মই কিন্তু এই গাড়ীখনতে উঠি কিনি যাম, আপোনালোকে আহক মোৰ পাছে পাছে, মোৰ লগতো যাব পাৰিব আৰু তিনিজনমান। আহকচোন, আহি থাকক বন্ধুসকল। বন্ধুসকল, এই গোটেই ফিল্ডখনকে আপুনি এখন বম বিহুতলী বুলি ভাবি লওক বৰ্তমান সময়ত। আৰু এই বিহুতলীখনত বিহু গোৱা উপভোগ কৰিবৰ কাৰণে এই চাং মানে ঘৰটো ইমান ধুনীয়াকৈ বনাই থৈছে। গতিকে বন্ধু, মই এই চাংখনৰ ওপৰলৈ উঠি লওঁ। এই চাংখনৰ ওপৰলৈ উঠি লৈ এই চাংখনৰ পৰাই মই ড্ৰোন কেমেৰাই ভিডিঅ' বনোৱা নিচিনাকৈ বনাম আৰু আপোনালোকে খুব ধুনীয়াকৈ চাবলৈ পাব। বন্ধুসকল, সৌটোৱে হৈছে আজি য'ত বিহু গাব মানে সেই বিহুতলী ঘৰটো হয়। ৱাও বন্ধুসকল, কোন আহিছে চাওক। এয়া মোৰ দেধাই গ্ৰীণ দহতীয়া পাগুৰি নমৰাজন, আৰু পাগুৰি মৰাজন মোৰ মমাই প্ৰৱেশ্বৰ মৰাণ। এওঁলোক দুজন সাধাৰণ মানুহ নহয় বন্ধুসকল, আমাৰ নিচিনা চেলেং পেনেক মানুহ নহয়। এওঁলোক দুজনে আমাৰ মৰাণ জনজাতীয় যিখন বিহু, সেই বিহুখনক মানে নতুন প্ৰজন্মক প্ৰশিক্ষণ দিয়ে, কেনেকৈ গাব লাগে, কেনেকৈ নাচিব লাগে, নাচনীসকলক প্ৰশিক্ষণ দিয়ে। আৰু তেওঁলোকে প্ৰশিক্ষণ দিয়া বিহু দলসমূহে আমাৰ অসমৰ বিভিন্ন চুকে কোণে অনুষ্ঠিত হোৱা বিহু ফাংচনসমূহত বিহু প্ৰদৰ্শন কৰে, বা বিভিন্ন আমাৰ মৰাণ ছাত্ৰ সন্থা বা মৰাণ সভাৰ বিভিন্ন মানে অনুষ্ঠানবিলাকত মানে বিহু প্ৰদৰ্শন কৰে। গতিকে এওঁলোক দুজনে আজি নিজে বিহু গাব ইয়াত, কান্ধত দুজনে দুটা ঢোল লৈ আহিছে। বিহুখন চাবৰ কাৰণে বহুত ফেণ্টাষ্টিক হৈ পৰিব বন্ধুসকল। প্লিজ বন্ধুসকল, ভিডিঅ'টো এৰি নাযাব, চাই থাকক, কিমান মানে জমিব আজি বিহুখন। আপোনালোকে যদি ভিডিঅ'টো এৰি কিনি গুচি যায়, তেতিয়াহ'লে নিশ্চয় পস্তাব লাগিব। বন্ধুসকল, এই বম বিহুতলীখনত এইয়া কাষত আমাৰ মৰাণ জনজাতীয় আৰ্হি তিনিটাকৈ ঘৰ বনাই থৈছে। চাওক কি সুন্দৰকৈ। আপোনাৰ যদি চাহপানী এবাটি খাই লং লাগিছে, তেতিয়াহ'লে ইয়াত সোমাই গ'লে হ'ব আৰু তেওঁলোকে চাহপানী যোগাৰ কৰি দিব নিশ্চয়। বন্ধুসকল, আমি পাহাৰীয়া জনজাতি নহয়, আমি ভৈয়ামৰ জনজাতি হয় আমি মৰাণসকল। গতিকে এয়া ভৈয়ামৰ আমাৰ মৰাণ জনজাতীয় আৰ্হি ঘৰ। ভালকৈ চাই লওক বন্ধুসকল, কি ধুনীয়াকৈ সাজি থৈছে। আমাৰ দেউতাসকলে এনেকুৱাবিলাক ঘৰতে মানে বসবাস কৰি আহিছিল অতীততে। এইখন চাঙৰ ওপৰৰ পৰা মানে কি হ'ল, ভিডিঅ' দেখুৱাম বুলি কিনি বাট চাই থাকিলে নহ'ব বন্ধুসকল। বিহু ঘৰত সেৱা কৰিছে, বিহু আৰম্ভ কৰিব এতিয়া। বল লমা। বিহু আৰম্ভ কৰিলেই, তামোলটো দিলেই বিহু নমাব এতিয়া। বল লমা।
চৰাই ধনিয়া হাই হৈ উৰিব আৰু ঘূৰি তোলৈ মনতে পৰে সামৰি নোৱাৰিলো হাই হাই ঐ তোলো থালো হাই তোলো থালো ৰে হাই চেলে মাৰি অগনি জ্বলিব দীঘল কৈ ভাত দুমাহী যাব ভাতি মাৰি অগনি জ্বলিব